ওম শ্রীকৃষ্ণায় অনিরুদ্ধায় দেবায় নারায়ণ। নমস্কাৰ। অসমৰ এখন পবিত্ৰ আৰু ঐতিহাসিক স্থান হৈছে নাহৰতি থান। এই থান মহান বৈষ্ণৱ ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ সৈতে জড়িত আৰু অসমৰ বৈষ্ণৱ ইতিহাসৰ এক বিশেষ গুৰুত্ব আছে। নাহৰতি থান বহু বছৰ আগতেই প্ৰতিষ্ঠা কৰা হৈছিল। কথামতে অনিৰুদ্ধদেৱে এই ঠাইত সত্ৰ স্থাপন কৰি ভগৱানৰ নাম প্ৰচাৰ কৰিছিল আৰু মানুহক ভক্তি, সত্য আৰু নৈতিকতাৰ বাট দেখুৱাইছিল। এই ঠাইত চাৰিওফালে আগতে বহু নাহৰৰ গছ আছিল। সেইকাৰণে এই স্থানটোত নাহৰতি থান বুলি পৰিগণিত হৈছিল। আজিও এই পবিত্ৰ স্থানলৈ বহু দূৰ-দূৰণিৰ পৰা ভক্তগণৰ আগমন ঘটে আৰু ইয়াত নাম প্ৰসংগ, কীৰ্তন আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত শান্তি পৰিৱেশ, সকলোৱে ভক্তি আৰু আধ্যাত্মিকতাৰ অনুভৱ কৰিবলৈ আহে। নাহৰতি থান কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই নহয়, ই অসমৰ বৈষ্ণৱ সংস্কৃতিৰ আৰু ঐতিহ্যৰ এক অমূল্য সংগ। যদিও আপুনি অসমৰ ইতিহাস আৰু ধৰ্মীয় স্থানসমূহ ভাল পায়, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। নাহৰতি থান মায়ামৰা সমাজৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় কেন্দ্ৰ। ইয়াত নাম প্ৰসংগ, কীৰ্তন আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। বহু ভক্তই এই পবিত্ৰ স্থানলৈ আহি ভক্তি প্ৰকাশ কৰে আৰু আধ্যাত্মিক শান্তি লাভ কৰে। অসমৰ বৈষ্ণৱ ধৰ্মৰ ঐতিহ্য, আধ্যাত্মিকতা, শিক্ষা আৰু সমাজৰ বাণী প্ৰচাৰৰ ক্ষেত্ৰত এই থানৰ গুৰুত্ব অপৰিসীম। বহু যুগ ধৰি নাহৰতি থান অসমীয়া সংস্কৃতি, ভক্তি আৰু ধৰ্মীয় ঐক্যৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈ আহিছে। নাহৰতি থান কেৱল এখন ধৰ্মীয় স্থানেই নহয়, ই অসমৰ বৈষ্ণৱ সংস্কৃতিৰ আৰু ঐতিহ্যৰ এক অমূল্য অংগ। যদিও আপুনি এই অসমৰ ইতিহাস আৰু ধৰ্মীয় স্থানসমূহ ভাল পায়, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। ওম শ্রীকৃষ্ণায় অনিরুদ্ধায় দেবায় নারায়ণ।